আপোনালোকে টেষ্ট কৰিব বইল ধনিয়া আছে খাবলৈ। হেল্ল' বন্ধুসকল নমস্কাৰ। মোৰ নতুন ভিডিঅ'লৈ আজি মই বনাম লোকেল চিকেন মান-ধনিয়াৰ সৈতে লগতে থাকিব বহুত জলকীয়া পুদিনা বিলাহী। তো আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰালৈকে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকৈ ঘৰৰ পুদিনা আছিলে, পুদিনা ছিঙিলোঁ মই আৰু লগতে ইয়াত মান-ধনিয়া আছোঁ মোৰ ৰৈ দিয়া। তো মান-ধনিয়া অকণমান ইয়াত দেখিছে মান-ধনিয়া ছিঙিলোঁ। তাৰপিছত এয়া মই পুদিনা ছিঙি আনিলোঁ। অনাৰ পিছত এতিয়া মই গোটেইখিনি বস্তু ধুই মেলি কাটি মেলি ৰেডি কৰিছোঁ বনোৱাৰ কাৰণে। এয়া বিলাহী, পিঁয়াজ, জলকীয়া, পুদিনা, আদা, নহৰু আৰু মান-ধনিয়া লগত এতিয়া গোটেইখিনি বস্তু মই কুকাৰত দি ল'ম, ঠিক আছে। এই বিলাহী দিছোঁ, আলু দিছোঁ, তাৰপিছত পিঁয়াজ জলকীয়া গোটেই মেলি দি দিছোঁ। তাৰপিছত এনেকৈ মই 10 মিনিট যোৱাৰ পিছত 4-5টা চিটি দি ল'লোঁ, কাৰণ মাংসটো সিজাত সহায় হ'ব। এয়া প্ৰেছাৰ কুকাৰ ঢাকনা খুলি দিলোঁ। খোলাৰ পিছত এতিয়া মই কেৰাহীত গোটেইখিনি ঢালি দিলোঁ মাংসখিনি। ঢালাৰ পিছত এতিয়া এনেকৈ মই 10 মিনিট বনাম মাংসটো, ঠিক আছে। এতিয়া মোৰ পুদিনা দিব বাকী আছিলে, পুদিনা দি লৈছোঁ, ঠিক আছে। মাংস অলমষ্ট ৰেডি, ঠিক আছে। এতিয়া আপোনাৰ মোৰ শেষত বাকী আছে আদা নহৰু মানে খান্দি থোৱা। এয়া মই আদা নহৰু দি লৈছোঁ। এতিয়া বইল চিকেন দি দিওঁ, খাবলৈ ৰেডি, ঠিক আছে। বলক ভিডিঅ'টো চাই থাকক আপোনালোকে আৰু আপোনালোকে নিশ্চয় ট্ৰাই কৰিব আৰু ভিডিঅ'টো কেনেবা নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু থালিখন মই ৰেডি কৰিছোঁ, এয়া আপোনালোকক কিছু দেখাইছোঁ। रुको जरा सबर करो। A few moments later. আমাৰ হৈ গ'ল ফাইনেলি লোকেল চিকেন। দেখিছে বাতিটো, ৱাহ কি ধুনীয়া আছে। আপোনালোকে চাই থাকক। रहा नहीं जाता, तड़प ही ऐसी है ना। ধুনীয়া হৈছে। शाबाश बेटा। আপোনালোকে টেষ্ট কৰিব বইল ধুনীয়া আছে খাবলৈ। তো নেক্সট ভিডিঅ'লৈ লগ পাম। আজিলৈ বাই বাই।